মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল বিপুলছ ডিজি ক্ৰিয়েশ্যনছ। আজি আমি সপ্তমমান শ্ৰেণীৰ অনুশীলনী 1.3 আলোচনা কৰিম। আৰু অনুশীলনী 1.3 হৈছে তোমাৰ অখণ্ড সংখ্যাৰ হৰণ প্ৰক্ৰিয়াৰ লগত জড়িত। গতিকে তোমালোকে ভালদৰে মন কৰি যাবা। গতিকে কুৱেশ্যন নম্বৰ 1 দিয়া আছে, হৰণফল নিৰ্ণয় কৰা। হৰণফল নিৰ্ণয় কৰিব লাগে আমি 15 হৰণ -5, মানে 15ক আমি -5ৰে হৰণ কৰিব লাগে। পুৰণা ক্ষেত্ৰত মই তোমালোকক যিবিলাক নিয়ম কৈছিলোঁ, যে চিনৰ নিয়মবিলাক কৈছিলোঁ, প্লাছ ইনটু প্লাছ প্লাছেই হয়, প্লাছ ইনটু মাইনাছ মাইনাছেই হয়, আৰু মাইনাছ ইনটু প্লাছ মাইনাছ হয়। একেদৰে হৰণৰ ক্ষেত্ৰতো সেই একেই নিয়মে খাটিব। তোমালোকে এইটো চাই যাবা ভালদৰে। এইটো প্লাছ হৰণ প্লাছ, এইটো প্লাছেই হ'ব, প্লাছ হৰণ মাইনাছ, এইটো কি হ'ব, মাইনাছ হ'ব, মাইনাছ হৰণ প্লাছ, এইটো মাইনাছেই হ'ব, মাইনাছ, মাইনাছ হৰণ মাইনাছ, এইটো কি হ'ব, প্লাছ হ'ব। গতিকে এই নিয়মকেইটা তোমালোকে ভালদৰে মনত ৰাখিলে হ'লে এইকেইটা নিয়ম একেই নিয়ম হয়। গতিকে ইয়াত চাই যাবা তোমালোকে। 15ক আমি -5ৰে হৰণ কৰিব লাগে। এইটো হৰণ কৰিব যাওঁতে আমি কি লিখিব পাৰোঁ, এই হৰণটোক আমি ভগ্নাংশ ৰূপ দিব পাৰোঁ, মানে এনেকৈ লিখিব পাৰোঁ। এই -5 তোমাৰ কি আহিব, -5টো মানে যিটো ভাজক, সেই ভাজক মানে -5টো তলত আহিব। আৰু এই যিটো আমি ভাজ্য মানে যাক আমি ভাগ কৰিম, মানে হৰণ কৰিম, 15ৰ ওপৰত থাকিব। এনেকৈ কৰিব পৰা যায়। ঠিক আছে। এতিয়া যদি আমি চিনবিলাক চাওঁ, ইয়াত 15 মানে কি, ইয়াৰ আগত কি চিন এটা আছে, প্লাছ চিন এটা আছে। প্লাছ চিনটো উজ্জ্ব হৈ থাকে, প্লাছ চিনটো উজ্জ্ব হৈ থাকে, গম পাইছেনে? উজ্জ্ব মানে বুজি পাইছেনে? উজ্জ্ব মানে নাইকিয়া হৈ থাকে। নাইকিয়া মানে এইটো লিখা নহয় আচলতে। গতিকে এই প্লাছ চিনটো আছে বুলি তোমালোকে ধৰি ল'বা। এই প্লাছ চিন এটা আছে বুলি ধৰি ল'বা। মই জাষ্ট লিখি দিছোঁ এনেই মানে বুজাই দিবৰ কাৰণে। গতিকে ইয়াত প্লাছ চিন এটা আছে, প্লাছ আৰু মাইনাছ। প্লাছক যদি মাইনাছৰ হৰণ কৰা যায় কি হ'ব, মাইনাছেই হ'ব। ডেফিনেটলি মাইনাছ হ'ব। প্লাছ হৰণ মাইনাছ মাইনাছেই হয়, বা মাইনাছ হৰণ প্লাছ কি হ'ব, আৰু মাইনাছেই হ'ব। গতিকে আমি এইটো মাইনাছ চিন দিব পাৰোঁ, হয়নে? তাৰপিছত আমি হৰণ কৰিম। এতিয়া যদি 15ক মই যদি 5ৰে হৰণ কৰোঁ, চিনবিলাক নাচাবা আৰু চিনবিলাকৰ হৰণ হৈ গৈছে অলৰেডি। ইতিমধ্যে চিনবিলাকৰ হৰণ হৈ গৈছে, যে মাইনাছ হৰণ প্লাছ মাইনাছেই হ'ব। গতিকে মাইনাছ দি দিলোঁ। এতিয়া তুমি মাত্ৰ সংখ্যা দুটা হৰণ কৰা, মানে 15ক 5ৰে হৰণ কৰা। কিমান যাব? পুৰণা এটা মুখস্থ আছেই, 5 × 5, 5 × 10, 5 × 3 = 15, 3বাৰ যাব। এইটো হৈছে উত্তৰ। বুজি পালা? নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম। তোমালোকে চাই যাব ভালদৰে। কুৱেশ্যন নম্বৰ 6ত কি আছে, যে এইটো মাজবন্ধনী আছে। মাজবন্ধনী -72 হৰণ -6, আকৌ মাজবন্ধনী এইটো বন্ধ কৰি দিয়া হৈছে, আৰু হৰণ -3। তাৰমানে ইয়াত হৰণফল আমি দুটা পাম, দুটা অনুক্ৰমিক হৰণফল আছে, অনুক্ৰমিক। গতিকে আমি প্ৰথমে কি কাম কৰিব লাগিব, প্ৰথমে আমি এই মাজবন্ধনীৰ কামটো কৰিব লাগিব। মাজবন্ধনীৰ ভিতৰত যি আছে সেইটো কৰিব লাগিব। এইটো কি কৰিব লাগিব, তুমি এনেকৈ লিখিব পাৰা, হৰণটো যদি আমি ভগ্নাংশ লিখোঁ কেনেকৈ হ'ব, -72 / -6, কৈটা আছে হৰণ -3, হয়নে? এতিয়া চিনকেইটা মন কৰা, ইয়াত চিনকেইটা, ইয়াতো মাইনাছ, ইয়াতো মাইনাছ, মাইনাছে হৰণ কৰিলে কি হ'ব, মাইনাছ হৰণ মাইনাছ কি হ'ব, প্লাছ হ'ব। মাইনাছ হৰণ মাইনাছ কি হ'ব, প্লাছ হ'ব। মানে মাইনাছ উঠি যাব, মাইনাছ চিনটো উঠি যাব, 6 থাকিব ইয়াত, তো হৰণ -3। এতিয়া 72ক যদি 6ৰে হৰণ কৰা যায়, 6ৰে কিমান বাৰ যাব জানানে তোমালোকে?
6 6 6 2 60 6 11 64 6 12 72 12 বাৰ যাব এই 12 আমি লিখিব পাৰোঁ 12 12 আকৌ হৰণ আছে অনুক্ৰমে ইয়াৰ পিছৰ হৰণটো আছে হৰণ মাইনাছ নি এতিয়া চোৱা 12 আগত তোমাৰ কি চিন আছে প্লাস চিন আছে এটো প্লাস 12 আগত প্লাস চিন আছে আৰু -3 আগত কি আছে সৰি 3 আগত মাইনাস চিন আছে এটো 12 এটো কি হ'ব মাইনাস প্লাস কি হবে প্লাস চিন এটা আছে প্লাস চিনটো উজ্জ্বল হৈ থাকে মই আগতে কৈছো প্লাস চিনটো উজ্জ্বল হৈ থাকে এটো লিখা নহয় সাধাৰণতে গতিকে মাইনাস প্লাস কি হ'ব তোমাৰ মাইনাস হ'ব আমি মাইনাস আৰু প্লাস এই চিনটা হৰণ কৰিলো মাইনাস পালো তাৰ পিছত তোমাৰ সংখ্যা দুটা হৰণ কৰা 12 3 সংখ্যা 4 হৈ যাব সো এটো হৈছে তো ঠিক আছে বাইকেটা তোমালোকে নিজে চেষ্টা কৰিবা বাকি যি কেটা আছে নেক্সট কোৱেশ্চন নম্বৰ 2 লে আহো কোৱেশ্চন নম্বৰ 2 আছে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰা আমি খালি ঠাই পূৰ কৰিব লাগে ইয়াত কোৱেশ্চন নম্বৰ 1 ত কি দিছে -600 ডিভাইডেড বাই মানে হৰণ ডিভাইডেড বাই 25 তাৰ মানে খালি ঠাই কি হ'ব ইয়াত ইকুৱেল কিমান হ'ব ইকুৱেল মানে -600 ক 25 ৰে মানে 25 ৰে যদি হৰণ কৰা যায় আমি হৰণফল কিমান পাম বা ভাগফল কিমান পাম এটা চাব লাগে এটো obviously আমি কি কৰিব লাগিব হৰণ কৰিলে হ'ল হা হৰণ কৰাৰ আগতে আমি কি কৰিব লাগিব এই চিন দুটা কি কৰিব লাগিব আমি চিন দুটা কি কয় হৰণ কৰিব লাগিব 600 ৰ আগত মাইনাস চিন আছে আৰু 25 ৰ আগত কি চিন আছে 25 ৰ আগত একো চিন দেখা নাই একো যদি চিন না থাকে আমি কি ধৰিম obviously আমি কি ধৰিম প্লাস চিন আছে ইয়াত প্লাস গতিকে মাইনাস হৰণ প্লাস কি হ'ব মাইনাস হৰণ কি হ'ব মাইনাস হৰণ প্লাস কি হ'ব মাইনাস হৰণ প্লাস মাইনাসে হ'ব মাইনাস ইনটু হৈ গ'ল এতিয়া তুমি হৰণ কৰা এটো হৰণ কৰিছা এনেকে তোমালোকে এনেকে হৰণ কৰিছা 25 600 হৰণ কৰিছা কিমান বাৰ হ'ব ইয়াত 25 টো হৈছে দুই অংক বিশিষ্ট সংখ্যা এটো 2 আৰু 5 আছে 25 দুই অংক বিশিষ্ট সংখ্যা আৰু দুই অংক বিশিষ্ট সংখ্যা লোৱা মানে 60 লোৱা 60 ল'ব লাগিব গতিকে 60 এই 60 25 বাৰ হৰণ কৰা কিমান বাৰ দিম 25 গুণ 25 একবাৰ দিলে নহব 25 দুই গুণ 50 তিনিবাৰ দিছো 25 3 গুণ 75 হলে 60 কে ডাঙৰ হৈ যাব গতিকে আমি কিবাৰ দিব লাগিব দুইটা আমি হলুছে দিব লাগিব দুইবাৰ দিব লাগিব দুইবাৰ দিয়া দুইবাৰ দিলো 25 দুই গুণ 50 নেক্সট হেৰি কৰা বিয়োগ কৰি 0 0 হলে 6 - 5 ইকুৱেল কিমান হ'ব 1 এতিয়া সো আমি দশক 25 ৰে দশক হৰণ কৰিব নোৱাৰি হৰণ কৰিব পৰা নাযায় সেই কাৰণে আমি এই শূন্যটো নমাই আনিব লাগিব শূন্যটো নমাই না এতিয়া কিমান বাৰ যাব 25 গুণ 25 2 25 50 3 25 72 25 4 গুণ 100 আমি 4 বাৰ যাব 25 4 গুণ 100 এটি মিলি গ'ল এতিয়া গতিকে আনসাৰটো উত্তৰটো কি হ'ব এটো 24 লিখি দিলো অৰ্থাৎ -24 is the right answer next 2 নম্বৰ আহো 2 নম্বৰ প্ৰশ্নটো কি আছে যে ইয়াত মাজু বন্ধনী আছে আৰু -4 into 18 মানে মাজু বন্ধনী এটো আমি প্ৰথমে বন্ধনীটো কাম কৰি ল'ব লাগিব হৰণ কিমান এটো কিমান আছে এটো আমি কিমান নাজানো আমি আৰু মানে এই বস্তুটো কি সংখ্যাৰে হৰণ কৰিলে আমি 12 পাম তাৰ মানে এই বন্ধনটো আমি প্ৰথমে কৰিব লাগিব যে -4 into 18 কিমান হ'ব -4 into 18 প্ৰথমে কৰিলা এটো চিনৰ নিয়মটো জানাই ইয়াত মাইনাস আছে 18 মানে কি 18 মানে +18 ইয়াত প্লাস চিন আছে মাইনাসে প্লাসে ফোন কৰি কি হ'ব মাইনাস ইনটু প্লাস মাইনাসে হ'ব হয় না 4 ধৰণ কিমান 72 জানাই কোনটা মুখস্থ আছে যাৰ 72 হ'ল হৰণ ইয়াত কি ইয়াত নাই আমি নাজানো ইয়াত কি হ'ব অৰ্থাৎ যে -72 কিহেৰে হৰণ কৰিলে কি হ'ব কিহেৰে হৰণ কৰিলে আমি 12 পাম মানে ইয়াত হৰণফলটো চাও ইয়াত কি পোৱা গৈছে এই হৰণফলটো কি প্লাসত আছে হয় না প্লাস অৰ্থাৎ এই যেটো সংখ্যা হ'ব এইটো কি হ'ব লাগিব মাইনাস হ'ব লাগিব তেতিয়া মাইনাস এইটো কি হ'ব প্লাস 12 মানে কি 12 মানে কি +12 গতিকে যদি ভাগফলটো যদি +12 হয় আৰু এই ভাজ্যটোত যদি মাইনাস চিন থাকে তেতিয়া ইয়াত ডেফিনেটলি মাইনাস সংখ্যা হ'ব লাগিব তেতিয়া মাইনাস কি হ'ব এটো প্লাস হ'বগে
মাইনাছ হৰণ মাইনাছ তেতিয়াহে প্লাছ হ'ব ইয়াত ডেফিনেটলি এইটো এই যিটো সংখ্যা বহিব তাৰ আগত মাইনাছ চিন থাকিব লাগিব মাইনাছ চিন হ'লেহে মাইনাছে মাইনাছে কি হ'ব মাইনাছ হৰণ মাইনাছ কি হ'ব প্লাছ গতিকে আমি চিনটো গম পালোঁ যে এইটো চিনটো মাইনাছে হ'ব চিনটো মাইনাছ হ'ব এতিয়া কথা হ'ল ইয়াত সংখ্যাটো কি হ'ব সংখ্যাটো আমি কেনেদৰে উলিয়াম যে -72 কিহেৰে হৰণ কৰিলে আমি হৰণফল 12 পাম গতিকে তুমি কি কৰিব লাগিব 72 তুমি 12ৰে হৰণ কৰিছা 12 নেওতা তোমালোকৰ মুখস্থ আছে 12 ঘৰৰ নেওতা যে 12 কে 12 2 12 24 3 12 34 4 12 48 5 12 60 6 12 72 গতিকে 6 বাৰ যাব নাই সেইটো 72 যদি 12ৰে হৰণ কৰোঁ 6 বাৰ যাব গতিকে ইয়াত সংখ্যাটো 6 হ'ব ইয়াত গতিকে আমাৰ এইটো উত্তৰ -6 বুজিবা তোমালোকে এইটো একেবাৰে সহজ কৰাটো বাকি খালি ঠাই কেইটা আছে 3 আৰু 4 দুটা আছে দুটাটো তোমালোকে নিজেই ঘৰত কৰিবা এইটো হোমৱৰ্ক দিছোঁ তোমালোকক গৃহ কাৰ্য দিছোঁ আৰু যদি নোৱাৰা তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তোমালোকৰ কোনোবাই যদি মোৰ চেনেলটো মানে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা যিটো বেল আইকন মানে ঘণ্টাৰ নিচিনা এটা হেৰি আইকন আছে এটা ছবি আছে এই বেল আইকনত প্ৰেছ কৰি অল কৰি দিবা অল প্ৰেছ কৰিলে তিনিটা অপচন ওলাব অল পাৰ্সোনালাইজড আৰু এটা অপচন আছে সেই অল কৰি দিলে অলত সিলেক্ট কৰি দিলে ঠিক আছে আজিলৈ আহোঁ